শক্তি বা এনার্জি বোলা বস্তুটোনো কি ভিডিঅ'ত যিটো শক্তি দেখিছে সেইটো সেই মাৰ শক্তিৰ কথা কোৱা নাই আমি ইয়াতে কৈছোঁ বিজ্ঞান বা সায়েন্সৰ ভাষাত শক্তি বা এনাৰ্জি নো কি সেই এনাৰ্জিৰ বিষয়ে আমি এই চেপ্টাৰটোত জানিম সেবা হোক বা CBSE হোক অসমীয়া হোক বা ইংৰাজী মাধ্যম হোক সকলোৰে বুজি পোৱাকৈ ভালদৰে ভিডিঅ'টো বনোৱা হৈছে গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা যাতে গোটেইখিনি বস্তু তোমালোকে ভালদৰে বুজোৱা নমস্কাৰ মই ভাৰ্গৱ তেজ আসাম চেনেললৈ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ তেতিয়াহ'লে বলা আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চেপ্টাৰটোৰ প্ৰথমতে দিয়া আছে যে শক্তি বাৰুনো কি এতিয়া শক্তিৰ বিষয়ে আমি নিশ্চয় কেইটামান কথা জানো যে এনাৰ্জি নেভাৰ ক্যান ক্ৰিয়েট নর ক্যান ডেষ্ট্ৰয় যে শক্তিৰ উৎপাদন আৰু ধ্বংস কৰিব নোৱাৰি ই কি এটা ষ্টেজৰ পৰা আন এটা ষ্টেজলৈ কি আচলতে এক্সচেঞ্জ কৰিব পাৰি মানে ঠিক আছে মই বুজাই দিছো বস্তুটো কি এটা এইখন পিকচাৰলৈ চোৱা ইয়াতে কি দিছে যে এনাৰ্জি কনভাৰ্জন বা শক্তিৰ ৰূপান্তৰ এটা শক্তিৰ ৰূপান্তৰটো কি হৈছে এটা প্ৰথম পিকচাৰটো কি দেখুৱাইছে যে এটা আপেলটো খাই দিলো আমি এটা আপেলটো খোৱাৰ পিছত কি হ'ল আমি এনাৰ্জি পালো হয়নে এই আপেলটো খোৱাৰ পিছত আমি সাইকেল চলাই দিছো মানে কি হ'ল এই আপেলত যি কেমিক্যাল এনাৰ্জি আছে সেই কেমিক্যাল এনাৰ্জিটো আমি কিহলৈকে ৰূপান্তৰ কৰিছো বা এক্সচেঞ্জ কৰিছো কনভাৰ্ট কৰিছো মেকানিক্যাল এনাৰ্জি লৈকে এনে চলাই গৈ থাকিলে সেকালৈকে যদি কনভাৰ্ট কৰা সেইটো মেকানিক্যাল এনাৰ্জি বুলি কয় মানে ঘূৰ্ণন গতি টাইপৰ হৈ গ'ল সো এইটো হৈছে কি কেমিক্যাল এনাৰ্জিটো মেকানিক্যাল এনাৰ্জি নেক্সট দিছে কেমিক্যাল এনাৰ্জি বেটাৰীত যি কেমিক্যাল এনাৰ্জি আছিল ৰাসায়নিক শক্তি আছিল অসমত কি বুলি কয় ৰাসায়নিক শক্তি কেমিক্যাল এনাৰ্জি ঠিক আছে এই ৰাসায়নিক শক্তি কিহলৈকে পোহৰ শক্তিলৈকে ৰূপান্তৰ কৰিছে তাৰপিছত নেক্সট ইলেক্ট্ৰিক বিদ্যুৎ শক্তি যি আছিল ইয়াতে কি আছে বিদ্যুৎ শক্তি কিহলৈকে পোহৰ শক্তিলৈকে লাইটটো জ্বলাই দিছো কাৰেণ্টেৰে তাৰপিছত নেক্সট কি কৰিছো যে পেট্ৰল ভৰাইছো গাড়ীত ঠিক আছে পেট্ৰলৰ যি কেমিক্যাল ৰাসায়নিক শক্তি আছিল এইটো কিহলৈকে কনভাৰ্ট কৰিছো মেকানিক্যাল মানে তেল দিয়াৰ কাৰণে এইটো গাড়ীখন গ'ল ন সেই কেছটো তাৰপিছত নেক্সট কি আছে পোহৰ সূৰ্যৰ পৰা পোহৰ আহিছে পাতলৈকে আহিছে পাতত কি হৈছে কেমিক্যাল এনাৰ্জি বা ৰাসায়নিক শক্তিলৈকে ৰূপান্তৰ হৈছে মানে একচুৱেলি হৈ কি আছে এটা শক্তিৰ পৰা আন এটা শক্তিলৈ কনভাৰ্ট হৈছে মানে শক্তিটো কি ক'তো উৎপাদন হোৱা নাই ষ্টাৰ্ট হোৱা নাই এটাৰ পৰা এটাক লগি মানে গুচি গৈছে ট্ৰেন্সফাৰ হৈছে সো সেনেকুৱাকে ইয়াতে কি আছে বিদ্যুৎ শক্তিটো হিটক লগিন টোষ্টাৰ যোনবিলাক আছে আমি যে কি কয় পাও ৰুটি হেকা যোনবিলাক মেচিন আছে সেইটো কি কয় ৰুটি হেকা মেচিন গৰম হয় তাৰপিছত আমি পানী গৰম কৰা হিটাৰবিলাকো আছে এনেকুৱা চিষ্টেম ইলেক্ট্ৰিকেল এনাৰ্জি বিদ্যুৎ শক্তিটো কি হলৈকে আমাৰ হিট বা তাপ শক্তিলৈ ৰূপান্তৰ হয় এতিয়া এই ৰূপান্তৰ কি কৰিব পাৰি আচলতে শক্তিটো ৰূপান্তৰিত কৰিব পাৰি যদিও চেপ্টাৰটোৰ নাম শক্তিৰ উৎসসমূহ দিছে আচলতে তাতে অলৰেডি এনাৰ্জি ষ্ট'ৰ হৈ থাকে উৎস কেইটাত বা চ'ৰ্চ কেইটাত সেই এনাৰ্জিটো আচলতে আমি কি কৰোঁ আমি কনভাৰ্টহে কৰোঁ বেলেগ এটালৈ ঠিক আছে কনভাৰ্ট কৰিহে যাওঁ যদিও নাম চ'ৰ্চ শক্তিৰ উৎস বুলি দিছে কিন্তু উৎস হিচাপে একো নাই আগৰ পৰাই তাত মানে কি সঞ্চয় হৈছে বা ষ্ট'ৰ হৈছে সেইটো আমি বেলেগলৈকে কনভাৰ্ট কৰোঁ ঠিক আছে এটা ফাৰ্ষ্টতে এইখিনি কথা আছিল চেপ্টাৰটোত তাৰপিছত নেক্সট আছে কি যে এতিয়া চাপোজ আমি এটা চ'ৰ্চ চালোঁ শক্তিৰ উৎস বা চ'ৰ্চ চালোঁ এতিয়া চ'ৰ্চটোত কি বস্তু থাকিব লাগে ফাৰ্ষ্ট ইয়াতে এটা পইণ্ট দিয়া আছে কিতাপতো এই পইণ্টকেইটা আছে বঢ়িয়াকৈ কিতাপখন পঢ়িলে ভালদৰে বুজি পা কিতাপখন ইম্পৰ্টেণ্ট কিতাপখন পঢ়িলেহে গোটেইখিনি বস্তু ভালদৰে বুজি পোৱা যায় গতিকে কিতাপখন ভালদৰে পঢ়িব লাগিব অকল ভিডিঅ' চাই পিনে পঢ়িলে নহ'ব ঠিক আচ্ছা ঠিক আছে যে হাউ মাছ হিট ডাজ ইট ৰিলিজেছ অন বাৰ্ণিং যে কি কোৱা যায় যে শক্তিৰ উৎসটোৰ পৰা যেতিয়া আমি জ্বলাম তেতিয়াহ'লে তাৰ পৰা কিমান হিট বা কিমান এনাৰ্জি পাইছোঁ সেইটো ইম্পৰ্টেণ্ট চাপোজ আমি এটা চ'ৰ্চ ল'লোঁ শক্তিৰ উৎস এটা ল'লোঁ এটা উৎসটো ভালনে বেয়া কেনেদৰে গম পাম সেইটো চোৱাৰ কাৰণে কিছুমান পেৰামিটাৰ বা কিছুমান পইণ্ট আছে সেই পইণ্টকেইটা হৈছে এইকেইটা ফাৰ্ষ্টটো হৈছে যে ই জ্বলাওঁতে কিমান তাপ উৎপন্ন হৈছে ই জ্বলাওঁতেতো কম তাপ উৎপন্ন হোৱা নাই কম তাপ যদি উৎপন্ন হৈছে বা কম হিট যদি উৎপন্ন হৈছে সেইটো আমাৰ কাৰণে কামত নাই কাৰণ আমাৰ সেইটো কাৰণে কি বেছি কষ্টলি হৈ যাব ঠিক আছে কামত নাই অলপ তাপ পালোঁ বহুত এইখিনিমান জ্বলালোঁ অলপ পালোঁ কি হ'ব সেইটো কামত নাহিব 2 নম্বৰ পইণ্টটো হৈছে ডাজ ইট প্ৰডিউচ এ লট অফ স্মক যে ই কি বহুত ধোঁৱা উৎপন্ন কৰে নেকি যে জ্বলাইছোঁ বহুত ধোঁৱা মই পৰিৱেশৰ সৃষ্টি হৈছে থাকিব নোৱাৰা হৈছোঁ কাহি আছোঁ সেনেকুৱা হ'লে কি হ'ব সেনেকুৱা হ'লে নহ'ব গতিকে সেইটো চাব লাগিব যে বহুত উৎপন্ন কৰে নেকি ধোঁৱা আগতে কি যোনবিলাক আমাৰ ঘৰুৱা ৰান্ধনী ঘৰ আছিল ৰান্ধনী ঘৰবিলাকত কি কৰা আছিল খৰি জ্বলোৱা আছিল বহুত ধোঁৱা হয় তাৰপিছত ধোঁৱাময় পৰিৱেশ হয় আজিকালি কি চিলিণ্ডাৰ ইউজ কৰে গেছ থাকে
ঠিক আছে ৰন্ধন গেছ ইউজ কৰে চিলিণ্ডাৰবিলাকত কি হয় ধোঁৱা কমকৈ ওলায় গতিকে সেইটো কি এটা ভাল ফিউল আমাৰ কাৰণে ঠিক আছে তো তাৰপিছত কি ইজিলি এভেইলেবল এইটো বহুত ইজিলি এভেইলেবল নেকি নে এইটো কি অনবৰত বেলেগ ঠাইত যাব লাগে যে এইটো আনিবৰ কাৰণে আমি আমেৰিকা যাব লাগে বা বেলেগ জাগাত যাব লাগে আৰু সহজতে পোৱা নাযায় সেনেকুৱা ধৰণৰ বস্তু নেকি যদি সেনেকুৱা ধৰণৰ বস্তু হয় তেতিয়া আমাৰ কাৰণে কিছুমান প্ৰব্লেমৰ সৃষ্টি কৰে এতিয়া আমি চাম যে এইকেইটা পইণ্ট তো পালোঁ যে এইকেইটা পইণ্ট চাই পিনে আমি সেইটো আচলতে সোৰ্স অফ এনাৰ্জি হয়নে নহয় ভাল সোৰ্স অফ এনাৰ্জি আচলতে ঠিক আছে হয়নে নহয় চাওক এটা ভাল সোৰ্স অফ এনাৰ্জিত কি গুণ থাকে বা কি কেৰেক্টাৰ থাকে আমি ফাৰ্ষ্টতে ইয়াতে জানি লম এটা ফাৰ্ষ্টটো হৈছে যে which would be a large amount of work per unit volume or mass যে সাপোজ অলপ কম বস্তু লৈছো কম বস্তুৰ পৰা বহুত এনাৰ্জি পাইছো যদি কম বস্তুৰ পৰা বহুত এনাৰ্জি পাইছো প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ৰ সৰ পৰিমাণৰ কাৰ্য কৰিছে মানে বেছিকৈ কাম কৰিছে ঠিক আছে তেতিয়াহ'লে সেইটো কি হ'ব এটা ভাল সোৰ্স বা ভাল শক্তিৰ উৎস ঠিক আছে ইয়াতে আছে এইখিনি দিয়া ভাল সোৰ্স বা ভাল শক্তিৰ উৎস 2 নম্বৰ পইণ্টটো কৈছে যে বি ইট ইজিলি এক্সেসিবল এটো সহজতে পাইছে নে নাই যদি সহজতে পোৱা নাই এটো আমাৰ মানে ভাল সোৰ্স নহয় 3 নম্বৰটো কৈছে যেটো সঞ্চয় আৰু পৰিবহন সহজসাধ্য যে যেটো আমি কি সহজতে কি কৰিব পাৰো ষ্টৰ কৰিব পাৰো হেইটো লাগিব ষ্টৰ কৰাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু যেটো পাৰহেপস দা মোস্ট ইম্পৰ্টেন্ট বি ইকোনমিক্যাল মিতব্যয়ী সম্ভৱপৰ ইন্ধনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম যে আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মটো কি আছে মিতব্যয়ী হ'ব লাগিব খৰচি হ'ব নোৱাৰে বেছি পইচা ইয়াত খৰচ কৰিব নোৱাৰে বহুত দামী হৈ গ'ল সোণাৰ নিচিনা দাম হ'ল মানে নাপায় সহজতে সোণৰ নিচিনা দাম হ'ল এতিয়ালৈ গতিকে সেইটো ফিউল হিচাপে ইউজ কৰি কি পাম আমি ঠিক আছে সেনেকুৱা এটা দামী বস্তু আছে ইউৰেনিয়াম এটা আছে ঠিক আছে আৰু বেলেগ বস্তু আছে ফিউল গতিকে সেইটো আমি সহজতে ইউজ কৰিব নোৱাৰো ঠিক আছে কিছুমান বেলেগ বস্তু দিয়ে আমি কি ইউজ কৰিব পাৰিম গতিকে এই কেইটা যোনকেইটা পইণ্ট পালো এই কেইটা হৈছে এটা ভাল ইন্ধন বা গুড ফিউল এটা এনাৰ্জিৰ সোৰ্সৰ লক্ষণ ঠিক আছে এতিয়া আমি চাম যে ইয়াতে কনভেনশনাল সোৰ্স অফ এনাৰ্জি পৰম্পৰাগত যোনবিলাক শক্তিৰ উৎস সেইবিলাকৰ বিষয়ে জানিম যে যিবিলাক আগৰে পৰা ইউজ কৰি আহিছো সেইবিলাকৰ কি আছে পইণ্ট এটো জানিম ইয়াতে ফাৰ্ষ্টৰে কি দিয়া আছে যে ফসিলছ ফিউল এটো কি বুলি কয় অসমীয়াত জীৱাশ্ম ইন্ধন বুলি কয় জীৱাশ্ম এটা জীৱাশ্ম ইন্ধন বুলি কোৱাৰ আগতে বা ফসিল ফিউল বুলি কোৱাৰ আগতে হোৱাট ইজ দ্য মিনিং অফ ফসিল বা জীৱাশ্ম মানে কি হেতু জানিব লাগিব এটা জীৱাশ্ম মানে কি হয় কমেন্ট বক্সত লিখা তাৰপিছত কৈছো মই ঠিক আছে আসলে জীৱাশ্ম মানে কি হৈছে যে বহুত বছৰ ধৰি মাটিৰ তলত পুত গৈ আছে মেবি এইটো হ'ব পাৰে তোমাৰ কাঠ হ'ব পাৰে গছ হ'ব পাৰে বা প্ৰাণী হ'ব পাৰে তলত যদি বহু বছৰ পুত খাই থাকে তেতিয়াহ'লে তাতটো কি বহুত লাখ কৰোৰ বছৰ আছে ঠিক আছে তাৰ পৰা কিছুমান কি হয় ফিউল পোৱা যায় বা ইন্ধন পোৱা যায় যিবিলাকক আমি কি বুলি কওঁ ফসিল ফিউল বা জীৱাশ্ম ইন্ধন এটা এই জীৱাশ্ম ইন্ধনৰ ভিতৰত কি পৰে তোমালোকে নিশ্চয় জানা ইয়াতে আগতে পাই আহিছা যে কোল কয়লা পেট্ৰলিয়াম হৈ গ'ল নেচাৰেল গেছ প্ৰাকৃতিক গেছ বুলি যোনটো কয় প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়ামৰ পৰা যোনবিলাক গেছ পোৱা যায় পেট্ৰলিয়াম গেছ সো কি বুলি কয় জীৱাশ্ম ইন্ধন বুলি কয় এটা জীৱাশ্ম ইন্ধন যোনবিলাক ব্যৱহাৰ কৰো আমি সেইবিলাকক ধৰা আগৰ পৰা ইউজ কৰি আহিছো কিন্তু ইয়াত এটা ড্ৰবেক্স আছে যে ইয়াৰ পৰা কি হয় আসলতে বহুতখিনি বেয়া গেছ উৎপন্ন হয় এটা সাপোজ তুমি নিজে গম পোৱা সাপোজ গাড়ীত ভৰালা পেট্ৰল তেল ভৰা তাৰ পিছত কি ধোৱাল পিছত সাইলেন্সাৰেৰে কি হয় গ্যাস ওলাই সেই গ্যাসখিনি আমাৰ কাৰণে ভাল নহয় যেনে মিথেন গ্যাস ওলাই ঠিক আছে যে তাৰে পৰা কি গ্যাস ওলাই মিথেন গ্যাস মই ইয়াতে অসমীয়া ইংলিছ দুটা ল্যাঙ্গুৱেজ ইউজ কৰিছো কিবা বুজি নাপালে কমেন্ট বক্সত জনালে হ'ল যে কি গ্যাস ওলাই মিথেন গ্যাস ওলাই সালফার ওলাই সালফার ঠিক আছে এসেৰে লিখে মিথেনক CH4 লিখে যে সালফার গ্যাস ওলাই মিথেন গ্যাস ওলাই আর এই গ্যাসবিলাক যদি বায়ুমণ্ডলৰ ওপৰলৈকে যায় তেতিয়াহ'লে পানীৰ লগত লগ হৈ পিনে কি হয় এসিড ৰেইন বা আমলিক বৰষুণ হয় আৰু সেই বৰষুণ আমাৰ ইয়াতে যদি পৰে আমাৰ কাৰণে খেতি এডন কৰে ছালত পৰিলে ছালৰ বেমাৰ হয় গছত পৰিলে গছৰ বেমাৰ খেতি বেয়া হয় মাটিৰ যোনটো পলসুৱা মাটিৰ যোনটো মানে কি কয় সাৰ থাকে ঠিক আছে মাটিৰ গুণটো নোহোৱা কৰি পেলায় ঠিক আছে গতিকে এইটো আমাৰ কাৰণে কি হয় প্ৰবলেমেটিক হল নে নহল গতিকে এইবিলাক যোনকেইটা আমাৰ ফসিল ফিউল আছে এইবিলাক
সিমানো ভাল নহয় দেখিছে মানে সিমানো গুৰুত্বপূৰ্ণ নহয় আচলতে যিকোনো সোর্সে আমাৰ যোনখিনি এনভায়ৰনমেন্ট আছে এনভায়ৰনমেন্টৰ ওপৰত এফেক্ট পেলায় তথাপিও মই মেইনলি ইয়াতে কিহৰ কথা কৈছো ফসিল ফিউলৰ কথা কৈছো ঠিক আছে আশা কৰিছো তোমালোকে বস্তুখিনি বুজি পাইছা এটা ফসিল ফিউল যে আছে ফসিল ফিউলৰ পিছত আমি চাম যে ইয়াৰে পৰা কি ফসিল ফিউলৰ দ্বাৰা কেনেদৰে ইলেক্ট্ৰিসিটি প্ৰডিউস কৰে বা কেনেদৰে এনাৰ্জিটো কনভার্ট কৰে সেই বস্তুটো জানিম কিতাপত বঢ়িয়াকে আছে ইয়াৰ প্ৰথমটো যে থাৰ্মো ইলেক্ট্ৰিক প্ৰডাকশন বা তাপ বিদ্যুৎ উৎপাদন এনেকুৱা এটা পিকচাৰ দেখা পাইছা নিশ্চয় তোমালোকৰ কিতাপত এটা ইয়াতে কি হৈছে ইয়াতে কি কৰিছে যে এটা এক্সপেৰিমেন্ট দিছে কেনেকুৱা ধৰণে একচুয়ালি এনাৰ্জিটো উৎপাদন কৰা হয় হৰু যে ফাৰ্ষ্টতে কি কৰিছে এটা প্ৰেসাৰ কুকাৰ লৈছে এটা প্ৰেসাৰ কুকাৰত যোনটো সিটি আহে ঠিক আছে হুইসেল যোনটো আহে এটা হুইসেলত কি কৰিছে এডাল পাইপ এনেকুৱা ধৰণে কানেকশন কৰিছে যাতে ইয়াৰ পৰা এই পাইপডাল গৈ পিনে এনেকুৱাকে আহি থাকে ঠিক আছে আৰু ইয়াতে কি কৰিছে ইয়াত এই প্ৰেসাৰ কুকাৰৰ ভিতৰত আছে একচুয়ালি পানী আছে মই ড্ৰ কৰি দেখাইছো প্ৰেসাৰ কুকাৰৰ ভিতৰত কি আছে পানী আছে এটা পানীটো যদি ভিতৰত আছে এটো গৰম কৰি আছে ইয়াতে ঠিক আছে আৰু এই পাইপত গৈ পিনে এইটো হৈছে এটা মটৰ সৰি জেনাৰেটৰ ঠিক আছে এটা জেনাৰেটৰ দুটা টাইপৰ আছে এটা এসি জেনাৰেটৰ আছে এটা হল ডিসি জেনাৰেটৰ মানে যোনটো ফিজিক্সৰ চেপ্টাৰ আছে ইলেক্ট্ৰিসিটি বা বিদ্যুতৰ চেপ্টাৰটোত এই বিষয়ে ভালদৰে পাবা আৰু বিদ্যুতৰ পিছত আৰু এটা চেপ্টাৰ আছে বিদ্যুৎ আৰু মেগনেটৰ ওপৰত ইলেক্ট্ৰিসিটি এণ্ড মেগনেটৰ ওপৰত বিদ্যুৎ চুম্বকীয় ঠিক আছে চুম্বক দুটাৰ ওপৰত তাতে এই কথাখিনি ভালদৰে বুজাম এই চেপ্টাৰটোত কথাখিনি নুবুজাম যে যদি মটৰ এটা ঘুৰাও আমি ঠিক আছে মটৰ এটা ঘুৰালে কি হয় ইয়াৰ পৰা কেনেদৰে বিদ্যুৎ বা ইলেক্ট্ৰিসিটি উৎপন্ন হয় এতিয়াৰ বাবে এইখিনি জানি লোৱা যে মটৰটো যদি আমি ঘুৰাই দিও তেতিয়া হলে ইলেক্ট্ৰিসিটি প্ৰডিউস হ'ব বা ইলেক্ট্ৰিসিটি বিদ্যুৎ উৎপন্ন হ'ব ঠিক আছে বুজি পোৱা গৈছে বঢ়িয়াকে সো এতিয়া ইয়াতে কি হল এটো মটৰটো দিয়া গৈছে মটৰটো ঘুৰালে কি হল কারেন্ট প্ৰডিউস হল যদি আমি মটৰটো হাতেৰেও ঘুৰাও তেতিয়াও কি হ'ব ইয়াতে কারেন্ট প্ৰডিউস হ'ব কিন্তু আমি বেলেগ টাইপত ঘুৰাম ঠিক আছে কাৰণ এটো এটা এক্সপেৰিমেন্ট এটা কি কৰিলো এটো আমি কি গৰম কৰিলো গৰম কৰিলে পানী গৰম হ'ব পানী গৰম হোৱাৰ পিছত কি হ'ব সিটি আহিব মানে কি ইয়াৰ পৰা ধোঁৱা ওলাই পিনে এই পাইপৰ মাজেৰে যাব ঠিক আছে এটা এই পাইপৰ মাজেৰে যেতিয়া ধোঁৱা ওলাই পিনে যাব পাইপৰ সৰু ধোঁৱাবিলাক স্পিডত আহি পিনে এই মটৰত যেতিয়া লাগিব মটৰৰ লগত কানেকশন আছে জেনাৰেটৰ ঠিক আছে এই জেনাৰেটৰৰ যেতিয়া কানেকশন হল তেতিয়া হলে কি হ'ব ইয়াতে নিজে নিজে ইলেক্ট্ৰিসিটি প্ৰডিউস হ'ব ধোঁৱাই দে হেচিছে এই পাংখাখন ঘুৰিলে এই পাংখাখন ঘুৰি কি হ'ব ইলেক্ট্ৰিসিটি প্ৰডিউস হল যাৰ ফলত ইয়াতে কি হৈছে কারেন্ট বা লাইটটো জ্বলিছে কারেন্ট প্ৰডিউস হৈছে এই ক্ষেত্ৰত কম ইলেক্ট্ৰিসিটি প্ৰডিউস হয় যদি এইটো টাৰবাইনটো বহুত ডাঙৰ কৰি দিও তেতিয়া হলে কি বেছি ইলেক্ট্ৰিসিটি প্ৰডিউস হ'ব ঠিক আছে সো এনেকুৱা ধৰণে একচুয়ালি কি আমি এনাৰ্জি যোনটো ফিউল আছিল ফিউলটোৰ পৰা কি কৰিলো হিট মানে কি কৰিলো তাপ শক্তি লৈকে ৰূপান্তৰ কৰিলো হিট এনাৰ্জি লৈকে হিটৰ পৰা কি হ'ল এটো মেকানিক্যাল এনাৰ্জি হৈ গল যান্ত্ৰিক শক্তি মেকানিক্যাল এনাৰ্জিক যান্ত্ৰিক শক্তি বুলি কয় ঠিক আছে এই যান্ত্ৰিক শক্তি লৈকে ৰূপান্তৰ কৰিলো তাৰ পিছত এই যান্ত্ৰিক শক্তিটো কলৈকে ৰূপান্তৰ কৰিলো বিদ্যুৎ শক্তি মানে ইলেক্ট্ৰিক্যাল এনাৰ্জি সোৱা কেনে এটা ট্ৰান্সফৰমেশন হৈছে গোটেইখিনিকে এটাৰ পিছত এটা হৈ পিনে ধীৰে ধীৰে বেলেগলৈকে কি হৈছে চেঞ্জ হৈছে আৰু এইটো হৈছে ইয়াৰে এক্সপেৰিমেন্ট যদি কথাখিনি বুজি পাইছা তেতিয়া হলে কমেন্ট বক্সত জনাবা যে বঢ়িয়া লাগিছে ঠিক আছে আৰু কিবা যদি প্ৰবলেম পাইছা তথাপিও জনাবা তাৰ পিছত যদি অলপ কিবা ডাউট হৈছে এবাৰ আৰু ৰিভিজন কৰি চোৱা আগৰ পৰা চোৱা ভিডিওটো তোমালোকে সো এতিয়া এইখিনি হৈছে আমাৰ যোনটো থাৰ্মো ইলেক্ট্ৰিক্যাল প্ৰডাকশন বা তাপ বিদ্যুৎ উৎপাদন এটা ইয়াৰ পিছত চাম আমি যে তাপ বিদ্যুৎ উৎপাদন বাৰু যোনবিলাক ডাঙৰ প্ৰডাকশন আছে তাত কেনেদৰে কৰে আসলে তাত কি কৰে এনেকুৱা ধৰণে পানীবিলাক গৰম কৰা হয় এনেকুৱা ধৰণৰ ঠিক আছে ঠাইত আৰু পানীবিলাক গৰম কৰাৰ পিছত মানে একচুয়ালি গৰম কৰে ইয়াৰ পৰা কি হয় গৰম বস্তুবিলাক ওলাইলে এইখিনি কি হয় এইখিনি বয়লাৰ মানে কি এইখিনিত গৰম কৰে ইয়াতেও পানী থাকে ঠিক আছে ইয়াৰো থাকে কেতিয়াবা বা লিকুইড টাইপৰ বস্তু থাকে এইখিনি গৰম কৰি দিয়ে আৰু গৰম কৰি দিয়াৰ পিছত কি হয় ইয়াৰ মাজেৰে আসলতে কি পানী বৈ থাকে অনবৰত এই পাইপৰ মাজেৰে পানী এই কি হ'ল এই পাইপৰ মাজেৰে পানী বৈছে গটিকে পাইপত লাগি থাকিলে এই বস্তুখিনি লাগি থাকিলে কি হ'ল এই পানীখিনি গৰম হ'ব এই পানীখিনি গৰম হৈ পিনে কি হয় আসলতে ভাপ হৈ যায় পিনে এই টাৰবাইনটো কি হয় একচুয়ালি ঘুৰোৱা হয় আৰু টাৰবাইন ঘূৰিল মানে কি হ'ল ইলেক্ট্ৰিসিটি প্ৰডিউস হল আগৰ এক্সপেৰিমেন্টত কৈছিলো ইলেক্ট্ৰিসিটি প্ৰডিউস হল মানে কি সেই ইলেক্ট্ৰিসিটিখিনি এই তাৰৰ মাজেৰে কি আমাৰ ইয়ালৈ আহে তো
তোমালোকে চাব পাৰিছা লাইট জ্বলাইছোঁ ফেন ঘূৰাইছোঁ সেনেকুৱা ধৰণে আমি কি ইউজ কৰিব পাৰোঁ আৰু যোনখিনি আমাৰ এইটো সেই আছে এই ভাপখিনি আৰু পুনৰ ঠাণ্ডা কৰি পানী হৈ আহে আৰু ইয়াৰ পৰা আৰু এনেদৰে ঘূৰি থাকে এনেদৰে মটৰটো ঘূৰি থাকে মেইনকৈ ইয়াতে ফিউলটো ইউজ কৰিছোঁ ঠিক আছে এই ফিউলেৰে কি কৰিছোঁ বস্তুখিনি গৰম কৰিছোঁ গৰম কৰি পিনে টাৰবাইন ঘূৰাইছোঁ মেইন টাৰবাইন ঘূৰাব লাগে গোটেইখিনি চেপ্টাৰত এটাই বস্তু পাবা মেইনকৈ টাৰবাইন ঘূৰাব লাগে ঠিক আছে কিছুমান অলপ এক্সেপশ্যন পাবা যাৰ জানাই এনাৰ্জিটো আমি প্ৰডিউচ কৰিছোঁ তাৰপিছত ইয়াতে কুলিং টাৱাৰ মানে কি ইয়াতে ঠাণ্ডা কৰা হয় বস্তুখিনি ঠিক আছে এই পিনেৰে কি যায় পানী যায় আৰু এইখিনি ঠাণ্ডা হৈ যায় মানে হৈ গয়া ঠিক আছে চ' ইয়াতে পাইছোঁ এইটো এটা চ' এনেকুৱা ধৰণত থাকে যোনটো তাপ বিদ্যুৎ প্ৰকল্প তাপেৰে যোনবিলাক বস্তু বনায় এনেকুৱা ধৰণত থাকে আৰু এটমিক তোমাৰ নিউক্লিয়াৰ ৰিয়েক্টৰবিলাকো এনেকুৱা হোৱা দেখা যায় এইবাৰ আমি চাম যে হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট বা জলবিদ্যুৎ প্ৰকল্প বুলি কয় অসমীয়াত জলবিদ্যুৎ প্ৰকল্প হাইড্ৰ' বোলে তো পানীছে কি কৰিম পানীৰ দ্বাৰা আমি কি কৰিম এনাৰ্জি উৎপাদন কৰিম বা শক্তি উৎপাদন কৰিম ঠিক আছে এটা শক্তি উৎপাদন যে কৰিম পানীৰ দ্বাৰাই কেনেকুৱা ধৰণে কৰিম এটা এইটো হ'ল পানী গৈ আছে এইটো হ'ল আমাৰ ডেম এটা ডেমটোৰ পৰা একচুৱেলি কি হ'ব পানী গৈ থাকিব তাৰপিছত আচলতে ডেম কেনেদৰে বনাই সেইটো কৈছোঁ চাপ'জ এটা নদী আছে নদীৰ মাজত কি বনালোঁ এনেদৰে বান্ধ বনালে কি হ'ব এইটো যোনখিনি এৰিয়া ইয়াৰ পিছৰ পিনে পানীখিনি জমা হ'ব আৰু এনেকুৱা ধৰণে কি পানীখিনি ওলাই আহিব এতিয়া ইয়াৰ পৰা কেনেদৰে ইলেক্ট্ৰিচিটি বা কাৰেণ্ট প্ৰডিউচ কৰে সেইটো আমি শিকিম ঠিক আছে ইয়াতে এটা পিকচাৰ দি দিছোঁ যে ইয়াতে চোৱা তোমালোকে যে এইটো এটা বান্ধ দিছে এটা বান্ধ দিয়াৰ ফলত কি হয় একচুৱেলি ইয়াৰ পৰা যোনখিনি ঠাই আছে এইখিনিত কি হৈছে পানী জমা হৈছে হয়নে নহয় এতিয়া ইয়াতে যেতিয়া পানী জমা হৈছে তেতিয়া কি হ'ব ইয়াৰ এই পিনে পানীটো জমা হোৱা নাই গতিকে ইয়াৰ পৰা কি হয় মাজে মাজে এই দৰ্জাখন খুলি দিলে ইয়াৰ মাজেৰে কি হয় পানী আহে আৰু এই পানী আহি পিনে এইটো হৈছে টাৰবাইন ঠিক আছে এই পানী যেতিয়া টাৰবাইনত খুন্দা খাই পিনে যায় তেতিয়াহ'লে কি হয় টাৰবাইনটো ঘূৰিবলৈ আৰম্ভ কৰে এতিয়া টাৰবাইনটো যদি ঘূৰিল ইলেক্ট্ৰিচিটি প্ৰডিউচ সেম কেছ পানীৰে কি টাৰবাইনটো ঘূৰাইছোঁ অকল টাৰবাইন ঘূৰাৰ লগে লগে কি কাৰেণ্ট প্ৰডিউচ হ'ল এই কাৰেণ্টখিনি আমি বেলেগ কামত পঠিয়াই দিলোঁ আৰু ইয়াৰ পিছত এই পানীখিনি এনেদৰে গুচি যায় মানে মেইনকৈ কি আমি এনাৰ্জি বা ইলেক্ট্ৰিচিটিটো প্ৰডিউচ কৰি আছোঁ এনেকুৱাকৈ সেই ইলেক্ট্ৰিচিটিটো বেলেগ কামত ইউজ কৰিব পাৰোঁ হৈ গৈছে এনেকুৱা ধৰণেও আহে কেতিয়াবা অলপ বেলেগ টাইপতেও আহে ওপৰৰ পৰা পৰাও দেখা যায় এনেকুৱা ধৰণে ঠিক আছে পানীৰ যোনটো আচলতে স্থিতি শক্তি বা পানীৰ যোনটো ষ্টেটিক এনাৰ্জি পটেঞ্চিয়েল এনাৰ্জিটো কাইনেটিক এনাৰ্জিক লৈ কনভাৰ্ট কৰা গৈছে মানে স্থিতি শক্তিক গতি শক্তিলৈকে ৰূপান্তৰ কৰি পিনে টাৰবাইন ঘূৰাইছোঁ টাৰবাইনৰ পৰা কি হৈছে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিছোঁ ঠিক আছে সেম কেছ এনেকুৱা ধৰণে এটা জলবিদ্যুৎ প্ৰকল্প যে আছে এনেকুৱা ধৰণে ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ল কিন্তু ইয়াতে বহুত প্ৰব্লেম আছে এতিয়া প্ৰব্লেমটো কি প্ৰব্লেমটো হ'ল যে এইখিনি ছাপ'জ আমি কি কৰিলোঁ পানীটো ষ্ট'ৰ কৰিলোঁ এতিয়া ষ্ট'ৰ কৰিলে কি হ'ব এই পিনৰ যোনখিনি ঠাই আছে ঠাইখিনি কি হ'ব পানীৰে ভৰি গ'ল হয়নে নহয় এই পিনৰ ঠাইখিনি মানে সেই পিনৰ ঠাইখিনি ইয়াৰ পৰা সেই পিনে যিমান আছে ভৰি যোৱাৰ ফলত কি হ'ব যোনখিনি তাতে গছ গছনিবিলাক মৰি যাব বা জীৱ জন্তুবিলাক তাৰ পৰা কি আঁতৰত ৰাখিব লাগিব তাৰ পৰা গুচি যাব সেইখিনি ঠাইত জীৱ জন্তু নাথাকে গতিকে সেইটো এটা প্ৰব্লেম হৈ গ'ল গছ গছনি মৰি গ'ল পচি যাব পানীৰ তলত থাকি পিনে বা কোনোবা যদি মানুহো থাকে সেই পিনে তেতিয়াহ'লে কি হ'ব তেওঁলোকে মানুহখিনিও তাৰ পৰা গুচি যাব লগা হ'ল দিছ ইজ দ্য প্ৰব্লেম হয়নে নহয় গতিকে জলবিদ্যুৎ প্ৰকল্পৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হয় আৰু এই পিনেও যোনখিনি আছে এইখিনিত মেবি পানী চ'ৰ্চটো যদি কমাই দিওঁ এইপিনে কি হ'ব পানীৰ কমি যাব বস্তুখিনি ঠিক আছে তথাপিও এইটো মেইনটেইন কৰিব পাৰি যদি পানী আহি থাকে কিন্তু এই পিনৰ ভালেখিনি প্ৰব্লেম হোৱা দেখা যায় সেইকাৰণে কিছুমান যোনবিলাক জলবিদ্যুৎ প্ৰকল্প বোলেতো হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ প্লেণ্ট হাইড্ৰ' ইলেক্ট্ৰিক ডেম এনেকুৱা বনালে মানে বহুতে প্ৰটেষ্ট কৰে অসমৰ যোনটো আমাৰ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আছে সেইটোতো প্ৰটেষ্ট হৈছে কিয় এইবিলাক কাৰণতে আচলতে ঠিক আছে এইপিনে পানী বেছি হয় আৰু আমাৰ চীনতো ডেম বনালে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা প্ৰটেষ্ট কৰে কিয় পানীটো এইপিনে কি হ'ব কমি আহিব হয়নে নহয় গতিকে যদি এইপিনে পানী কমি আহে তেতিয়াহ'লে কি আমাৰ প্ৰব্লেম হ'ব তেওঁলোকে ইচ্ছামতে পানী এৰি দিব ইচ্ছামতে ইউজ কৰিব হয়নে নহয় সেইকাৰণে ভাৰতৰ মানুহবিলাকে কি কৰে প্ৰটেষ্ট কৰে আমাৰ যাতে এই বস্তুখিনি ভালদৰে চলি থাকে আৰু এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা যায় ঠিক আছে মই ছ'চিয়েল ছায়েন্সৰ কথা নকওঁ এতিয়া প্ৰটেষ্টৰ কথা মই জাষ্ট ছায়েন্সৰ ভাষাৰে গোটেইখিনি কথাখিনি বুজাই দিছোঁ হৈ গ'ল চ' এইখিনি হৈছে আচলতে যোনকেইটা
জলবিদ্যুৎ প্ৰকল্প বা হাইড্ৰ পাৱাৰ প্লেণ্ট এতিয়া আমি চাম যে নেক্সট কি হ'ব বায়োমাছ জীৱভৰ অসমীয়াত কি বুলি কয় এইটো জীৱভৰ বুলি কয় এটা জীৱভৰ মানে কি সাপোজ আমি যোনবিলাক বেয়া বস্তু পচি যায় জীৱভৰ এটা জীৱ দিছে যে বেয়া বস্তু যোনবিলাক পচি যোৱা বস্তু সেইবিলাক যদি আমি এটা গাঁত খান্দি থৈ দিও গোবৰ সবৰ যদি গাঁত খান্দি থৈ দিও তেতিয়াহ'লে তাৰ পৰা অত্যাধিক বেয়া গন্ধ ওলাই মানে তাতে বেলেগ বেলেগ গেছ ওলাই মিথেন জাতীয় গেছ বেলেগ বেলেগ গেছ ওলাই আৰু এই গেছবিলাকৰ পৰা যদি আমি ষ্ট'ৰ কৰি ৰাখো কিবা আৰে ঢাকন দি থৈ দিও বহু দিন পিছত ইয়াৰ পৰা এই গেছবিলাক আমি কালেক্ট কৰি পিনে এজ এ ফিউল বা ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰো এই ইন্ধন হিচাপে ব্যৱহাৰ কৰি মানে কি কৰিলো আমি এইটো চলাইছো কিছু বছৰ আগতে মানে এটা বঢ়িয়া বস্তু ওলাইছিল আমাৰ তোমালোকৰ হেপিনে ওলাইছিনে নাই নাজানো এইটো গোবৰ লাইট বুলি কয় গোবৰত কি কয় বেটাৰী কেইটামান দি দিব লাগে তাৰপিছত নিজে নিজে লাইট জ্বলাই মানে গোবৰেৰেও মানে লাইট জ্বলাব পাৰি আচলতে ঠিক আছে এইটো লাইট জ্বলাইছে এটো প্ৰায় 10-15 বছৰ মান আগতে হৈছিল নেকি বহুত হৈছিল তেতিয়া ইলেক্ট্ৰিচিটিৰ প্ৰবলেম আছিল অলপমান গতিকে এই গোবৰ লাইটেৰে কি হৈছিল লাইট বিলাক জ্বলাইছিল তাৰপিছত আজিকালিও কিছুমান ঠাইত কৰে যে হেনেকুৱাকে যিবিলাক ঠাইত সাপোজ পাম এৰিয়া ঠাই ফাৰ্ম হাউস মানে ঠিক আছে ফাৰ্ম হাউসত কিছুমান ঠাইত ইলেক্ট্ৰিচিটি না যায় তেতিয়াহ'লে তেওঁলোকে এনেকুৱা প্ৰচেছৰে কৰে আৰু আজিকালি বেছিভাগ কি হৈছে সোলাৰ পেনেলে হৈছে সোলাৰ পেনেলে দিয়া দেখা যায় যে য'ত ইলেক্ট্ৰিচিটি না যায় ঠিক আছে ইয়াতে কি হৈছে এই যোনখিনি বস্তু হল জমা এইখিনি কৰলৈকে যাব এইখিনি কি হ'ব এই আমি ইচ্ছা অনুসাৰে ইউজ কৰিব পাৰো এইটো গোবৰ ঠিক আছে আৰু কিছুমান ঠাইত এইটো তোমালোকে নিশ্চয় দেখিছা গোবৰৰ পিঠা টাইপৰ বনাই পিনে ঠিক আছে নিশ্চয় দেখিছা এইটো পিঠা টাইপৰ বনাই পিনে কি জুইত ভৰাই দিয়ে এটা জুইত যে ভৰাই দিছে আসলে কি হৈছে তাত জুইত ভৰাই দিওতে কি সেইটো আসলে ইন্ধন হিচাপে ইউজ কৰে পিঠা টাইপৰ বনাই শুকাব দিয়ে তাৰ পিছত জুই হিচাপে ইউজ কৰে কিন্তু ইয়াৰ এটা প্ৰবলেম আছে যে ইয়াৰ পৰা বহুত ধোঁৱা ওলাই ঠিক আছে বহুত ধোঁৱা ওলাই সেইটো আমাৰ কাৰণে অলপমান অনিষ্টকাৰক আমাৰ দেহৰ কাৰণে আৰু সেই ধোঁৱাটো সাপোজ বহুত প্ৰবলেম সৃষ্টি হয় মানে সেই ধোঁৱাৰ পৰা ঠিক আছে গতিকে এইটো আমাৰ কাৰণে কিমান এটা ভাল সোর্স নহয় কিন্তু ইয়াটো আমি যদি ৰিফাইন কৰো বস্তুবিলাক তেতিয়াহ'লে নিশ্চয় ইন ফিউচাৰ আৰু বেছি ভালকে ইউজ কৰিব পাৰিম কাৰণ ইয়াৰ পৰা বহুত বেছি পৰিমাণৰ যেটো পৰিবেশৰ ওপৰত সিমান ইফেক্ট নপৰে অলপ সলপ পৰে হৈ গৈছে যে এইটো লাগিছে কাউডাং গোবৰ কাউডাং প্লাস ওয়াটার গোবৰৰ দ্বাৰা আৰু এটা কথা কওঁ এইবিলাক সাপোজ আমি গেছটো ইউজ কৰিলো গেছটো ইউজ কৰাৰ পিছত আমি আৰু কি সেইখিনি যোনখিনি ৰৈ গ'ল সেইখিনি সাৰ হিচাপে ইউজ কৰিব পাৰো মেনিয়ৰ হিচাপে ঠিক আছে সেইখিনি পথাৰত দি দিলো পাচলি খেতি কৰিছে বা খেতি বাতি দি দিলো সেইটো এটা আমাৰ কাৰণে কি ইফেক্টিভ হৈ যায় তেতিয়াহ'লে হৈ গ'ল এতিয়া তাৰ পিছত আমি কি চাম যে এটো উইন্ড এনাৰ্জি ঠিক আছে এটা উইন্ড এনাৰ্জি বা আমাৰ যোনটো বায়ু শক্তি এটা উইন্ড এনাৰ্জি বস্তুটোনো কি আমি সকলোৱে জানো এটা উইন্ড এনাৰ্জি যদি বস্তুটো যদি চাওঁ বতাহৰ যোনটো শক্তি বতাহৰ শক্তিটোক আমি কিলে এনাৰ্জি লৈকে কনভাৰ্ট কৰো এটা সাপোজ এই পিনৰ পৰা বতাহ আহিছে বতাহ আহি পিনে এই পাংখা এখনত ঘূৰাই দিয়াৰ ফলত কি ঘূৰি গ'ল ভিতৰত কি থাকে জেনেৰেটৰ টাৰবাইনৰ নিচিনা জেনেৰেটৰ থাকে জেনেৰেটৰটো যেতিয়া ঘূৰিব তাৰ পৰা কি ইলেক্ট্ৰিচিটি প্ৰডিউচ হ'ব ইলেক্ট্ৰিচিটিখিনি ইউজ কৰো সেম বেলেগ একো নাই সেম সকলোতে অকল ঘূৰাব লাগে মানে ঠিক আছে ঘূৰাই হেনেকুৱা ধৰণে আসলে কি ইলেক্ট্ৰিচিটি প্ৰডিউচ হয় কিন্তু কথা হল ইয়াতেও কিছুমান মানে প্ৰবলেম আছে এটা কোনবিলাক ডিসএডভান্টেজ আছে বা প্ৰবলেম আছে ইয়াৰ প্ৰবলেমটো কি হল যে যদিও আমি এইটো ঘূৰাই পিনে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰো ইয়াৰে যেটো ম্যানুফ্যাকচাৰিং কষ্ট মানে বস্তুটো বনাওতে দেখিছানে নাই বস্তুটো বনাওতে কি বহুত টকা খৰচ হয় আৰু স্পেস বহুত লাগে এইখিনি চোৱা কিমান ডাঙৰ স্পেস এটা আছে এটা ঘন জনবসতিপূৰ্ণ ঠাইত নহব কাৰণ বেছি বিল্ডিং আগুৰা ঠাইত আছে বিল্ডিং আছে গতিকে সেইটোত কি সেইখিনি ঠাইত কি হ'ব বতাহ ভালদৰে নাহিলে কি হ'ব পোৱা নাযাব আৰু বতাহৰ ডাইৰেকশনটো অনবৰত সেম নাথাকে কেতিয়াবা বেছি হয় কেতিয়াবা কম হয় কেতিয়াবা নাথাকে গতিকে এইটোৰ ওপৰত ভৰসা হিমান কৰিব নোৱাৰি ঠিক আছে এটা কোষ্টটো বহুত আৰু কেতিয়াবা ধুমুহা আহিল সাপোজ বহুত ডাঙৰ বতাহ আহিল ভাঙি গ'ল কিবা হ'ল এটো তাৰ যোনটো বনাওতে আৰু কোষ্ট হেতু কোষ্টটো আৰু এক্সট্ৰা লাগিব নে নাই গতিকে এইটো এটা হিমান বহুত বেছি ভাল সোর্স বুলিও ক'ব নোৱাৰি বয়াও নহয় ভালো নহয় ভাল কিয় নহয় বহুত খৰচা আছে আৰু বহুত ঠাই লাগে মানে হেতু ঠিক আছে আৰু
সেনেকুৱা ধৰণৰ প্ৰব্লেম দেখা যায় সকলোৰে কিবা এটা ভাল গুণ বেয়া গুণ থাকে এইটোৰো সেনেকুৱা ধৰণে ভাল গুণ বেয়া গুণ আছে উইণ্ড এনাৰ্জি কিন্তু এইটো ধৰা আমাৰ সোৰ্সটো এনেকুৱা ধৰণে আমি পাব পাৰো যোনখিনি এনাৰ্জি ঠিক আছে এইটোৰ ওপৰত কিতাপৰ এটা হালধীয়া বক্স আছে মই দেখাই দি আছো তোমালোকক পেজ নাম্বাৰৰ লগত তোমালোকক কৈ আছো যে কোনখিনিত পাবা তোমালোকে যে ইয়াতে কি লিখা আছে পেজ নাম্বাৰ 247 তোমালোকে উলিয়াই লোৱা তাৰ পিছত তাতে বতাহৰ পিছে টাৰবাইন বায়ুকল ঠিক আছে বায়ুকল বুলি দিয়া আছে এইটা কি বুলি কয় বায়ুকল বুলি কয় অসমীয়াত ইংৰাজী মিডিয়ামতো 247 মেবি সেম এ থাকিব লাগে উইন্ডমিল ঠিক আছে 247 উইন্ডমিলত আছে এটা কি কৈছে যে ডেনমাৰ্কক কি বুলি কৈছে ডেনমাৰ্ক নামৰ এখন আসলে দেশ আছে ঠিক আছে এটো হেই ডেনমাৰ্কক আসলে কি বতাহৰ দেশ বুলি কোৱা যায় ঠিক আছে যে কান্ট্ৰি অফ উইন্ডস এটা কান্ট্ৰি অফ উইন্ডস বুলি যে কৈছে আৰু তাতে কি কৈছে যে দেশৰ যিমান এনাৰ্জি প্ৰডিউস হয় তাৰে 25% এনাৰ্জি ডেনমাৰ্কৰ কি হয় এই বায়ুকলৰ পৰা পোৱা দেখা যায় বুলি এই হালধীয়া বক্সটোত কৈছে আৰু ইয়াৰ লগতে তাতে কিমান এমাউন্টত কি কয় ইলেক্ট্ৰিসিটি প্ৰডিউস হৈছে যে 45000 মেগাৱাট ঠিক আছে ভাৰতবৰ্ষৰ কথাও দিছে যে 45000 মেগাৱাট আৰু তামিলনাডুৰ কন্যাকুমাৰীত যোনটো আছে আমাৰ বায়ু শক্তিৰ পাম্প আসলে এইটো এইবিলাকত বায়ু শক্তিৰ পাম্প বুলি কোৱা হয় তাত কিমান যে 380 মেগাৱাট ইলেক্ট্ৰিসিটি বা বিদ্যুৎ উৎপন্ন হোৱা দেখা যায় এই যোনখন পাম্প আছে আমাৰ তামিলনাডুৰ কন্যাকুমাৰীত সো এনেকুৱা ধৰণৰ কোৱেশ্চন নাই কিমান ধৰা কিমান মেগাৱাট হৈছে তথাপি বস্তুখিনি জানি ললে ভাল অলপমান আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে এটা এইখিনিয়ে এটা তাৰ পিছত মই দেখাম এনাৰ্জি উইণ্ড এনাৰ্জি ফাৰ্ম তাৰ পিছত সৰি ঠিক আছে এইবাৰ আছে তোমাৰ অল্টাৰনেটিভ অর নন কনভেনশনাল সোর্স অফ এনার্জি বিকল্প বা অপরম্পরাগত শক্তির উৎস এটা বিকল্প বা অপরম্পরাগত শক্তির উৎস কি আছে আমি চাম ফার্স্টতে আছে সোলার এনার্জি সৌর শক্তি সকলোৱে জানো সূৰ্য ইজ এ সোর্স অফ এনার্জি সূৰ্যত কিমান শক্তি আছে বহুত শক্তি আছে তাৰে সামান্য পৰিমাণে ক'ত আহে আমাৰ পৃথিৱীত আহে আৰু এই সামান্য পৰিমাণৰ কি হয় যোনবিলাক বায়ুত আছে বায়ুৰ অলপমান শোষণ হৈ যায় এবজৰ্ব হৈ যায় এইবিলাক ঠিক আছে যে তাৰে কিছুমান আহি পিনে আমাৰ তলত যোনবিলাক আছে আমাৰ পৃথিৱীত পৰে আৰু সেই পৃথিৱীত পৰা তাৰেও বহুত কম পৰিমাণৰ আমি কি সোলাৰ সিস্টেমৰ দ্বাৰা আমি বৰ্তমান এবজৰ্ব কৰি লৈ আছো আমাৰ পৃথিৱীৰ কি কৰো এখনে আমি ইউজ কৰি আছো ঠিক আছে আৰু এই এনাৰ্জিটো আসলে কি হয় এই যোনবিলাক সোলাৰ এই সোলাৰ প্যানেলত কি পৰে আমাৰ সানলাইট পৰিলে এতে ইলেক্ট্ৰন যায় ঠিক আছে এইটো সায়েন্সত কেতিয়াবা মই বেলেগ ভিডিওটো দেখাম যে যেতিয়া ইয়াত পৰে যেতিয়া আৰু ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই যায় আৰু এই ইলেক্ট্ৰন ওলাই যোৱাৰ ফলতে কি হয় আমাৰ ইলেক্ট্ৰিসিটি প্ৰডিউস হয় আৰু এই ইলেক্ট্ৰিসিটি প্ৰডিউসখিনি আমি কি কৰিব ইউজ কৰিব পাৰো আজিকালি ভালেখিনি সোলাৰ প্যানেলৰ কাম ইণ্ডিয়াত চলি আছে ঠিক আছে কিন্তু এইটো অলপমান কষ্টলি হয় সোলাৰ প্যানেল ঠিক আছে আৰু সোলাৰ প্যানেল কেতিয়াবা সোলাৰ প্যানেললে আজিকালি কি হৈছে যে বেলেগ বেলেগ বস্তু চলিছে কেতিয়াবা ট্ৰেইন চলিছে বাস চলিছে তাৰ পিছত কি হৈছে সোলাৰ প্যানেলৰ যোনবিলাক কৃষি পাম্প বিলাকতো গভৰ্ণমেণ্টে যোগান ধৰিছে সো হেনেকুৱা ধৰণৰ বেলেগ বেলেগ বস্তু চলি আছে তথাপিও এইটোত কিছুমান আমাৰ প্ৰবলেমো আছে যেনেকুৱা ধৰণে সাপোজ বহু দিন ৰ'দ নিদিলে তেতিয়া হলে কি হ'ব এনাৰ্জিটো প্ৰডিউস নহব এটো এটা আমাৰ কাৰণে কি হ'ব মানে কি ডিসএডভান্টেজ আমাৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় এনেকুৱা ধৰণে তাৰ পিছত হেইটো আমি কি বেলেগ বেলেগ কামত ইউজ কৰিব পাৰো যোনখিনি এনাৰ্জি খিনি পাৰো ঠিক আছে সো হেনেকুৱা ধৰণে ইউজ হয় আৰু ইয়াৰ ওপৰত বিশেষ একো দিয়া নাই ইয়াতে সোলাৰ এনাৰ্জি যে আছে হালধীয়া বক্সটো তাতে দিয়া আছে কিছুমান ডাটা তোমালোকে সেইখিনি পঢ়ি ল'ব পাৰা যে কিমান ট্ৰিলিয়ন কিলোৱাট পাইছে তাৰ পিছত কিমান ট্ৰিলিয়ন ওয়াট পাৰ মিটাৰ স্কয়াৰ হেতু কি কয় বৰ্গ মিটাৰত পোৱা যায় বা স্কয়াৰ মিটাৰত পোৱা যায় এনাৰ্জিটো কিন্তু এই ডাটাটো একচুয়ালি চেঞ্জ হৈ থাকে ফিক্স নাথাকে কেতিয়াবা সাপোজ কৰবাত বেছি বহালে কৰবাত সোলাৰ প্যানেল আৰু বহালে গতিকে এইটো চেঞ্জ হোৱাৰ চান্স থাকে এফিচিয়েন্সি বঢ়ালে সোলাৰ প্যানেলৰ গতিকে এইখিনি তোমালোকে চাব পাৰা এতিয়া ইয়াৰ পিছত চাম
যে এইটো এটা আছে এইটো কয় সোলাৰ কুকাৰ বঢ়িয়া বস্তু দেখিছে মই কৈছো এইটো কি বুলি কয় সোলাৰ কুকাৰ সোলাৰ কুকাৰ অসমীয়াটো কি বুলি কয় সোলাৰ কুকাৰ বুলি কয় সোলাৰ কুকাৰ ঠিক আছে এটা সোলাৰ কুকাৰ বস্তুটোনো কি আমি হেতু জানিব ট্রাই কৰিম ঠিক আছে এটা সোলাৰ কুকাৰ বস্তুটো কি আসলতে এটা কুকাৰ টাইপৰ বস্তু যে এনেকুৱা ধৰণৰ কি থাকে আসলতে যে ইয়াতে কি কৰা যায় এখন আইনা থাকে দাপন থাকে আৰু বেলেগ বেলেগ টাইপৰ থাকে এইটো এটা বেলেগ টাইপৰ সোলাৰ কুকাৰ যে সানলাইট সূৰ্যৰ পৰা যোনটো সানলাইট আহিল সানলাইট ইয়াত পৰি পিনে কি কৰিব দিয়া হয় ইয়াত ৰিফ্লেক্ট হ'বলৈ দিয়ে মানে যিমান সানলাইট আছে আহি পিনে ক'ত পৰিব দিয়ে ইয়াত পৰিব দিয়ে আৰু ইয়াত পৰাৰ পিছত এইখিনি ঠাই কি হ'ব ভিতৰত এই যোনখিনি কালাৰ আছে কালাৰটো আসলতে ব্ল্যাক ৰখা হয় কিয় ব্ল্যাক ৰখা হয় সোনকালে কমেন্টত কোৱা কিয় ব্ল্যাক ৰখা হয় এৰে ভিতৰৰ কালাৰখিনি কিয় ব্ল্যাক ৰখা হয় ক্লাস 10 ছাত্ৰ ক'ব পাৰিব লাগিব ঠিক আছে মই কৈছো এটা ব্ল্যাক ৰখাৰ কাৰণটো কি আসলতে তলত যে ব্ল্যাক কালাৰে কি কৰে যোনখিনি সোলাৰ সানলাইট আছে সানলাইট খিনি আসলতে কি কৰে এবজর্ব কৰে আৰু এই সানলাইট খিনি আসলতে এবজর্ব কৰাৰ ফলত কি হয় ইয়াত যোনখিনি বস্তু দি দিয়া হয় সাপোজ ইয়াতে সাপোজ যিকোনো এটা টেমা ৰাখি দি এই টেমাৰ ভিতৰত সাপোজ চাউল ৰাখি দিলো পানী দিলো চাউল ৰাখি দিলো ভাত হৈ গল কোনি ভাঙি দিলো আমলেট হৈ গল ঠিক আছে মানে কি আসলতে কুকাৰ টাইপৰ বস্তু বা আমি ৰন্ধন ৰন্ধা বঢ়াৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো এই সোলাৰ কুকাৰটো এইখিনি কথা আছে কিতাপৰ পিকচাৰ এটা আছে তাতেও হেনেকুৱা ধৰণে বস্তুখিনি দেখাইছে ঠিক আছে এটো হৈছে সোলাৰ কুকাৰ যোনটো আমি ৰন্ধন হালত ব্যৱহাৰ কৰো ঠিক আছে এতিয়া ইয়াৰ পিছত চাম এটা বস্তু বঢ়িয়া বস্তু যোনটোৰ বিষয়ে বহুতে মেবি নজনা কিন্তু ইয়াত এটা বস্তু আছে তোমালোকৰ যে সোলাৰ সৌৰ ফলক বা সোলাৰ সিস্টেমৰ বিষয়ে আৰু অলপ মান আছে কিতাপত সেইখিনি তোমালোকে নিজে পঢ়ি চাব পাৰা ইয়াৰ পিছত কি আছে যে জোৱাৰ ভাটা শক্তি বা কি বুলি কয় এটো টাইডেল এনাৰ্জি এটা এই বস্তুটো মেবি তোমালোকে পোৱা নাই ঠিক আছে মই কিন্তু ভালদৰে বুজাই দিম যে জোৱাৰ ভাটা শক্তি বা টাইডেল এনাৰ্জি কি এটা জোৱাৰ ভাটা মানে কি তাৰ আগতে ভালদৰে জানিব লাগিব যে জোৱাৰ ভাটা মানে কি বা টাইড মানে হোৱাট ইজ দ্য মিনিং অফ টাইড হোৱাট ইজ দ্য মিনিং অফ জোৱাৰ ভাটা একচুয়ালি কি আছে যেতিয়া এখন সাপোজ আমাৰ পৃথিৱী এই পৃথিৱীত কি থাকে ওপৰৰ এটা কৃত্ৰিম উপগ্ৰহ আছে আমাৰ যোনটো স্যাটেলাইট কি মুন এই মুন আৰু আৰ্থৰ মাজত কি একচুয়ালি দুয়োকে কি টানি থাকে ঠিক আছে দুয়োকে টানি আছে এই টানি থাকাৰ ফলত দুয়োটাৰ মাজত কি আছে এটা গ্ৰেভিটেশনাল পুল হৈছে ইও পৃথিৱীয়ে টানিছে ইও টানিছে এই টানাৰ ফলত কি এইতে যোনখিনি পানী আছে এই পানীখিনি উঠিয়ে সাপোজ এইখিনি ইয়াতে পানী আছে এইখিনি উঠি নাহে কিন্তু এই পানীখিনি ইয়াৰ তুলনাত উঠি অহা দেখা যায় অলপমান আৰু এনেদৰে ঢৌৰ সৃষ্টি হয় ইয়াকে কি বুলি কয় জোৱাৰ ভাটা যদি কেতিয়াবা সাগৰলৈকে গৈছা যোৱা নাই যদি চাই আহিবা ঠিক আছে জীৱনত এবাৰ চাব লাগে যেতিয়া সাগৰলৈকে গৈছা তেতিয়াহ'লে কি সাগৰ ডাঙৰ ডাঙৰ ঢৌ দেখা পায় সেই ঢৌবিলাকে আচলতে কি জোৱাৰ ভাটা আৰু জোৱাৰ ভাটাৰ এই তলত যদি আমি এনেকুৱা ধৰণৰ কিছুমান খাম্বা লৈ পিনে তলত এনেকুৱা ধৰণৰ চকৰি বহাই দিওঁ পানীখিনি কি এই চকৰিটো ঘূৰাই আৰু এই চকৰিটো ঘূৰাৰ ফলত এই দেখিছানে তাৰ কানেকশ্যন হৈছে এই তাৰ কানেকশ্যন চকৰিটো ঘূৰোৱাৰ ফলত কি হ'ব আমাৰ ইয়াতে কি হ'ব ইলেক্ট্ৰিচিটি প্ৰডিউস হ'ব জেনাৰেটৰ লগোৱা আছে সেম আগৰ নিচিনা ইলেক্ট্ৰিচিটি প্ৰডিউস হ'ল আৰু সেই ইলেক্ট্ৰিচিটি খিনি আমি কি কৰো ইউজ কৰো এইটো হৈছে জোৱাৰ ভাটাৰ শক্তি বা টাইডেল এনাৰ্জি বুজিবা গৈছে ঠিক আছে এতিয়া ইয়াৰ পিছত আমি চাম যে জোৱাৰ ভাটাৰ শক্তিখিনি তো গ'ল তাৰ পিছত নেক্সট এটা আছে যে ওয়েভ এনাৰ্জি বা তৰংগ শক্তিটো নেকি তৰংগ শক্তি মানে কি এই সাগৰৰ ওপৰত এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে কেতিয়াবা মেবি হিমানকে দেখা নাযায় কাৰণ সেইটো ইমান ইউজ নকৰে তৰংগ শক্তিটো বা জোৱাৰ ভাটাটো হিমান ইউজ নকৰে এইটো আসলে কি কৰে যে এনেকুৱা ধৰণৰ কিছুমান বস্তু দেখা যায় আৰু যেতিয়া এই সাগৰৰ তৰংগ বা ঢৌ আহে ঠিক আছে এই ঢৌ আহাতে কি হয় আসলে এই বস্তুটো এবাৰ ওপৰত যায় এবাৰ তলত যায় এবাৰ ওপৰত যায় এবাৰ তলত যায় এইটো এবাৰ ওপৰত আৰে ঠিক আছে এইটো এবাৰ ওপৰত যায় এবাৰ তলত যায় এই ওপৰ তল কৰাৰ ফলত কি হৈছে ইয়াতে আসলে কি থাকে এক পিস ম্যাগনেট থাকে
এই মেগনেট বাটো এবাৰ ওপৰত যায় আৰু একবাৰ তলত যায় ঠিক আছে আৰু মেগনেটত ইয়াতে কি থাকে যেতিয়া আমি মেগনেট চেপ্টাৰটো পঢ়িম ইলেক্ট্ৰিচিটি আৰু মেগনেটৰ যোনটো লিংক আছে এটা তাতে টপিক আছে যে বিদ্যুৎ চুম্বকীয় আবেশ কোমালতকে যদি এতিয়াও পঢ়ি চাব পাৰা যে ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন মানে কি মেগনেটৰ যদি কয়েল এটাৰ লগত মেগনেটটো যদি আমি কি অহা যোৱা কৰাই থাকো তেতিয়ালে কি হয় তাতে ইলেক্ট্ৰিচিটি প্ৰডিউস হয় আৰু সেই ইলেক্ট্ৰিচিটি যোনখিনি আছে এনেকুৱা ধৰণে মেগনেটটো আহি থকাৰ ফলত ইয়াতে নিজে নিজে ইলেক্ট্ৰিচিটি জেনাৰেট হয় আৰু সেই ইলেক্ট্ৰিচিটি খিনি কি কৰিব পাৰো আমি ডাইৰেক্ট তার হেডে লৈ পিনে আমি কি ইউজ কৰো কি এনার্জি ওয়েভ এনার্জি বা তরঙ্গ শক্তি আশা কৰিছো তোমালোকে বুজি পাইছা আৰু জেনাৰেটৰ যোনটো কনসেপ্ট জেনাৰেটৰ কনসেপ্টটো সেই সেম বিদ্যুৎ চুম্বকীয় আবেশ বা ইলেক্ট্ৰমেগনেটিক ওয়েভ কিন্তু তাতে জেনাৰেটৰ হিচাপে থাকে ঠিক আছে জেনাৰেটৰ এতে কিন্তু জেনাৰেটৰ নাথাকে এতে ডাইৰেক্ট বস্তুটো ইউজ কৰিছে ঠিক আছে যদি তোমালোকে বুজি পোৱা নাই তাত গৈ পিনে ভালদৰে একবাৰ চাব পাৰা এটো কি গল ওয়েভ এনার্জি তাৰপিছত তোমালোকৰ কিতাপত আছে যে ওচেন থাৰ্মেল এনাৰ্জি প্ল্যান্ট ওচেন থাৰ্মেল এনাৰ্জি প্ল্যান্ট যাত অসমীয়াত কি বুলি কৈছে যে মহাসামুদ্ৰিক তাপীয় শক্তি বাপৰে নাম মই অসমীয়াত নামটো লিখি দিছো সামুদ্রিক তাপীয় শক্তি তাপৰ দ্বাৰা গম পাইছা তাপীয় শক্তি এটা কেছটো কি হল যে ইয়াত আসলতে যদি আমি ওচেনত যাও ওচেনত গলে কি হয় ওচেনে যোনটো ওপৰৰ লেয়াৰ ঠিক আছে ওপৰৰ লেয়াৰ আৰু তলৰ লেয়াৰৰ মাজত যোনটো টেম্পাৰেচাৰৰ বহুত ডিফাৰেন্স দেখা যায় এটা ওপৰৰ লেয়াৰটো সাপোজ সূৰ্যৰ পৰা ডাইৰেক্ট সানলাইট পৰে হয়নে নহয় এটা ওপৰৰ পৰা যেতিয়া সানলাইট পৰিল ইয়াতে তেতিয়া হলে কি হয় এই লেয়াৰটো গৰম হৈ থাকে এজ কম্পেয়াৰ টু তলৰ লেয়াৰ যদি 2 কিলোমিটাৰ যদি ডিফাৰেন্সেৰ হোৱা দেখা যায় যে ওপৰৰ লেয়াৰ আৰু তলৰ লেয়াৰৰ মাজত তেতিয়া হলে ইয়াৰ টেম্পাৰেচাৰৰ ডিফাৰেন্স প্ৰায় 20 to 25 ডিগ্ৰী মানলৈকে টেম্পাৰেচাৰৰ ডিফাৰেন্স দেখা যায় ঠিক আছে এটা ইমান টেম্পাৰেচাৰৰ ডিফাৰেন্স যদি দেখা গৈছে তেতিয়া হলে কি হ'ব এতিয়া হলে আমি এটা ভাবিছে যে এটা কাম কৰিব পাৰি যে আমি কি কৰিছো পাইপ এডালৰে এমোনিয়া জাতীয় বস্তু তলেৰে লৈ আহি পিনে এই যোনখিনি তলত ঠাণ্ডা হৈ থাকে তাৰ পিছত এইটো যেতিয়া ওপৰলৈকে আহিলে কি এই এমোনিয়া জাতীয় বস্তুখিনি কি হ'ব গৰম হৈ যাব এই গৰম হোৱাৰ পৰা ইয়াৰ পৰা ভাপ ওলাই পিনে সেই ভাপখিনি আমি কি টাৰবাইনলৈ লৈ আহিলো আৰু সেই টাৰবাইন কি কৰিলো ঘূৰোৱাৰ পিছতে কি হৈ যায় আসলতে এনাৰ্জিটো প্ৰডিউস কৰিব পাৰি ঠিক আছে এনাৰ্জিটো আমি ইউজ কৰো আৰু সেই টাৰবাইনৰ লৈকে ঘূৰোৱাৰ পিছত সেইখিনি ঠাণ্ডা হৈ আৰু তললৈকে আৰু ঠাণ্ডা কৰো আৰু গৰম কৰো সো এনেকুৱা ধৰণে সাৰ্কুল টাইপৰ বস্তুটো চলি থাকে আৰু বেলেগ বস্তু থাকে ইমান সহজ নহয় কিন্তু এইটো যোনটো কনসেপ্ট আছে এইটো বহুত কষ্টলি হয় বস্তুখিনি কাৰণ সেইকাৰণে বহুত বেছি এইটো দ্বাৰা ইলেক্ট্ৰিচিটি এতিয়ালৈকে প্ৰডিউস কৰা নাই কিন্তু ধীৰে ধীৰে মেবি হ'ব পাৰে কিন্তু বহুত বেছি কষ্টলি হয় বাকি কেইটাত তুলনাত সেইকাৰণে এইটো হিমান ইউজ নকৰে ঠিক আছে যোনটো পইণ্ট পাইছো লাষ্টত মোস্ট ইম্পৰ্টেন্ট পইণ্ট মিতব্য ইকোনমিকেলটো ব্ৰেক কৰে এই বঢ়িয়াকে গতিকে এইটো হিমান ভাল নহয় আমাৰ কাৰণে এটা ইয়াৰ পিছত চাম আমি নেক্সট যে এটা আছে কি জিঅ'থাৰ্মেল এনাৰ্জি বা ভূতাপীয় শক্তি এটা ভূতাপীয় শক্তি মানে কি হল বা এই এনাৰ্জি এই বস্তুটোত আছে কি আমি সেইটো জানিব লাগে এটা ভূতাপ মানে মানে কি পৃথিৱীৰ তাপ জিঅ'থাৰ্মেল মানে কি পৃথিৱীত যোনটো তাপ আছে এই তাপৰ ফলত যোনবিলাক তলত পানীৰ লেয়াৰ থাকে পানীত আমাৰ ইয়াতে পানীৰ লেয়াৰ থাকে ন এই পানীৰ লেয়াৰটো কিছুমান ঠাইত যোনবিলাকত মানে গৰম হৈ থাকে কিছুমান ঠাইত ঠিক আছে সেই গৰম হোৱা ঠাইত পানীখিনিও গৰম হয় সেই গৰম পানীখিনি কি কৰো আমি কালেক্ট কৰো আৰু গৰম পানীখিনি পাইপেদি যেতিয়া লৈ অহা হয় সেই গৰম পানীৰে বেলেগ পানী আমি কি কয় গৰম কৰি পাইপেদি গল গৰম পানীৰ মাজেৰে সেই পানীখিনি গৰম হ'ল আৰু সেই গৰম হোৱা পানীখিনিৰ পৰা ভাপ হ'ল ভাপেৰে সেই সেম টাৰবাইনটো ঘূৰাই পিনে যোনখিনি ইলেক্ট্ৰিচিটি কি কৰো আমি প্ৰডিউস কৰো আৰু এই ইলেক্ট্ৰিচিটি যে প্ৰডিউস হ'ল সেই ইলেক্ট্ৰিচিটিখিনি কি হয় বেলেগ কামত ইউজ কৰা যায় কথা সেম টাৰবাইনে ঘূৰাই আছো চাৰিওপিনে ঠিক আছে টাৰবাইনৰ দ্বাৰা আমি কি ইলেক্ট্ৰিচিটি জেনাৰেট কৰি আছো এটো হল জিঅ'থাৰ্মেল এনাৰ্জি ভূতাপীয় শক্তি हो गया ठीक है एबार लास्ट এইটো
এনাৰ্জি সোর্স এটু হল নিউক্লিয়ার সোর্স নিউক্লিয়ার এনার্জি ইম্পর্টেন্ট হয় এটু কিয় ইম্পর্টেন্ট হয় এটু যে আমার যোনখিনি নিউক্লিয়ার শক্তি আছে নিউক্লিয়ার এনার্জি আছে সেইটোৰ দ্বাৰাই কেনেদৰে ইলেক্ট্ৰিচিটি প্ৰডিউস কৰে মনত ৰাখিবা হাজাৰ কি বস্তু হওক লাষ্টত গৈ পিনে টাৰবাইনে ঘূৰাই মোস্ট অফ দা টাইম ইয়াতেও সেইটোৱে প্ৰসেস আসলে কি কৰে আসলে এইটো প্ৰসেসত মই জনাই আছো এইখন পিকচাৰ চোৱা ইয়াতে কি কৰে ফাৰ্ষ্টতে যোনটো আমাৰ ইউৰেনিয়াম আছে ইউৰেনিয়াম বা হেনেকুৱা ধৰণৰ মেটেৰিয়েল লৈ পিনে সেইটো কি কৰে তাহাৰ মাজত নিউক্লিয়াৰ ফিজন হ'বলৈ দিয়ে নিউক্লিয়াৰ ফিজন মানে নিউক্লিয়াৰ বিযোজন বুলি কয় মানে সাপোজ হাইড্ৰোজেন নিউক্লিয়াছ দুটা আছে সেই নিউক্লিয়াছ দুটা যদি আমি সৰি হাইড্ৰোজেন নকলো সাপোজ ইউৰেনিয়ামৰ নিউক্লিয়াছ আছে ঠিক আছে তেতিয়া হলে ভালদৰে ইউৰেনিয়াম নিউক্লিয়াছটো আমি আসলে কি ভাঙি দিও আৰু সেই ইউৰেনিয়ামৰ নিউক্লিয়াছটো যেতিয়া ভাঙি দিয়াৰ টাইমত কি হয় তাৰ পৰা বহুত এনাৰ্জি ৰিলিজ হয় ঠিক আছে আৰু সেই এনাৰ্জি ৰিলিজৰ ফলতে কি হয় আমাৰ ইয়াতে বহুত সেই এনাৰ্জিৰে কি কৰো আমি কি এই পানী গৰম কৰো আৰু সেই পানী খিন্দি মই সহজ ভাষাত কৈছো বেছি কমপ্লেক্স কৰা নাই সেই পানী খিন্দি কি কৰো আমি এনেকুৱাকে লৈ গৈ পিনে কি হৈছে পানীখিনি লৈ যাই পিনে কি হ'ল টাৰবাইনটো ঘূৰাইছো এই টাৰবাইনটো ঘূৰাৰ ফলতে কি ইলেক্ট্ৰিচিটি প্ৰডিউস হয় আৰু আমি এনেকুৱাকে কি চাইছো ঠিক আছে এই ইলেক্ট্ৰিচিটি প্ৰডিউস হৈছে টাৰবাইনটো ঘূৰাইছো তাৰ পিছত এই ইয়াৰে যোনখিনি ঠাণ্ডা পানীখিনি আৰু শুনা হৈছে গতিকে এনেকুৱা ধৰণৰ কি হৈ থাকে মানে বস্তুখিনি চলি থাকে প্ৰসেস চলি থাকে আৰু এটো কি কন্ট্ৰোল ৰুমত মানুহ আছে মানুহবিলাকে কন্ট্ৰোল কৰি আছে আৰু এই ইউৰেনিয়াম যোনখিনি আছে এই ইউৰেনিয়াম খিনিৰ যোনটো প্ৰসেস মানে এনাৰ্জি প্ৰডিউস কৰা এইটো অলপমান ৰিস্কি হয় ঠিক আছে এই বস্তুখিনি আৰু ইয়াৰ পৰা বহুত হাৰ্মফুল গেছ ওলাই সেইটো আমাৰ হাৰ্মফুল বস্তু ওলাই ঠিক আছে ৰেডিঅ'এক্টিভ মেটেৰিয়েল ওলাই তাৰপিছত কেঞ্চাৰ হোৱাৰ চান্স থাকে গতিকে এইটো অলপমান ৰিস্কি টাইপৰ তথাপিও এইটোৰ পৰা বহুত এনাৰ্জি ৰিলিজ হয় কয়লাৰ পৰা যিমান এনাৰ্জি ৰিলিজ হয় কিতাপত এটা বঢ়িয়া লাইন দিয়া আছে কয়লাৰ পৰা যিমান এনাৰ্জি ৰিলিজ হয় তাতকৈ 10 নিযুত এনাৰ্জি বেছি এনাৰ্জি বা শক্তি ৰিলিজ হয় গতিকে এইটো আমাৰ কাৰণে বহুত ভাল এনাৰ্জি সোর্স আৰু এইটোৰ দ্বাৰাই কি হয় এই যোনটো এনাৰ্জি পাওঁ বহুতখিনি ইলেক্ট্ৰিচিটি প্ৰডিউস হয় হৈছে এইটো প্ৰসেসটোৰ নাম তোমালোকে মনত ৰাখিব লাগিব এই প্ৰসেসটোৰ নাম হৈছে নিউক্লিয়াৰ ফিজন বা এইটো কি বুলি কয় অসমীয়াত নিউক্লিয়াৰ বিযোজন বুলি কয় বিযোজন মানে ভাঙা বিযোজন বিক্ৰিয়া তোমালোকে নিশ্চয় পাইছা ক্লাছ চেপ্টাৰ 1 ত মই শিকাইছো যদি সেই চেপ্টাৰটো চোৱা ভালদৰে বুজিবা ঠিক আছে এটা নিউক্লিয়াৰ বিযোজন যোনটো বস্তু আছে এই নিউক্লিয়াৰ বিযোজনৰ বস্তুখিনি কি নিউক্লিয়াছটো ইউৰেনিয়ামৰ ভাঙি দিয়ে তাৰপিছত হেনেকুৱা ধৰণে ইয়াৰ লগত আৰু এটা বস্তু আছে নিউক্লিয়াৰ ফিজন বুলি এটা বস্তু আছে এটা নিউক্লিয়াৰ ফিজন মানে কি দুটা হাইড্ৰোজেন আছে হাইড্ৰোজেনৰ নিউক্লিয়াছ দুটা লগ লগাই দিলে কি হ'ব হিলিয়াম হৈ যাব ঠিক আছে হিলিয়াম হৈ যায় একচুয়ালি আৰু সেই হিলিয়াম হোৱা প্ৰসেসটোকে কি বুলি কয় নিউক্লিয়াৰ সংযোজন বা নিউক্লিয়াৰ ফিজন ন এটো ফিউজন বুলি কয় এটো ফিউজন বা নিউক্লিয়াৰ সংযোজন বুলি কয় এটো ভাঙি যায় আৰু হেতু লগ হয় আৰু এইটোৱে বস্তুৱে হৈছে নিউক্লিয়াৰ যোনটো এটম বম বনোৱা বস্তুটো এই নিউক্লিয়াৰ ফিজনটো আৰু নিউক্লিয়াৰ ফিজনৰে কি হাইড্ৰোজেন বম বনায় এই নৰ্থ কোৰিয়া যে বনাই আছে বৰ্তমান এই এনেকুৱা প্ৰসেস এইবিলাক প্ৰসেস ঠিক আছে আৰু এটম বম যোনবিলাক বনাইছে এইবিলাক প্ৰসেস হেইটো যোনটো এনাৰ্জি প্ৰডিউস হয় সেই এনাৰ্জিটো আসলে কি হয় যোনটো এটম বমৰ এনাৰ্জি যোনটো আছে হেতু বাঢ়ি গৈ থাকে মই এটা দেখাই গৈছো এই এটম বমৰ যোনটো এনাৰ্জি আছে এই এনাৰ্জিটোত আসলে তাতে কি বাঢ়ি গৈ থাকে এনাৰ্জিটো বাঢ়ি গৈ কন্ট্ৰোল কৰিব নোৱাৰে এটাৰ পিছত এটা বাঢ়ি গৈ মানে বহুত বিস্ফোৰণৰ সৃষ্টি হৈ যায় আৰু বহুত কম টাইমৰ ভিতৰত বহুত মাইক্ৰোছেকেণ্ডৰ ভিতৰত বহুত মানে কেলভিন এনাৰ্জি মানে ইনক্ৰিজ হোৱা দেখা যায় ঠিক আছে আৰু সেই বস্তুখিনিৰ কাৰণে আমি কি এটা বিৰাট ডাঙৰ ধ্বংসলীলা হোৱা দেখা যায় এতিয়া কথাটো হল ইন্ডিয়া আৰু পাকিস্তানৰ ভাৰতৰ পাকিস্তানৰ মাজত হেনেকুৱা ধৰণৰ মাজে মাজে চলি থাকে কাজিয়া দেখিছে এই নিউক্লিয়াৰ পাকিস্তানে কয় আমি দিম বোমা পেলাই দিম তাৰপিছত একচুয়ালি ইমান সহজ নহয় বস্তুখিনি কিন্তু হলে কিন্তু বহুতখিনি বিপদ হোৱা দেখা যায় বিপদ মানে ভালেখিনি প্ৰবলেম হোৱা দেখা যাব যদি কৰবাত যদি এটম বম পৰে
হিৰোশ্বিমা আৰু নাগাচাকিৰ নাম নিশ্চয় শুনিছা জাপানত যে আমেৰিকাই পেলাইছিল কেনেকুৱা ধৰণে বস্তু হৈছিল যে বহু বছৰলৈকে তাত কি যিবিলাক তাৰমানে ল'ৰা ছোৱালী জন্ম হৈছিল তাত কি এবনৰ্মেল হৈছিল নে হোৱা নাছিল গতিকে সেনেকুৱা ধৰণৰ এফেক্ট দেখা যায় আৰু এইটোত কি হয় আমাৰ ইয়াতে কণ্ট্ৰল ৱেট মানে বহুত কণ্ট্ৰল কৰি পিনে এইটো আছে যাৰ দ্বাৰা এই বস্তুখিনি হোৱা দেখা যায় কিন্তু কেতিয়াবা কি কিছুমান দুৰ্ঘটনাও হোৱা দেখা যায় ৰাছিয়াত এটা ঘটনা ঘটিছিল ঠিক আছে ৰাছিয়াৰ ঘটনাটোৰ মই নামটো অলপমান পাহৰিলোঁ এই ৰাছিয়াত এনেকুৱা ধৰণে কি বিস্ফোৰণ হৈ গৈছিল মানে কণ্ট্ৰল কৰিব আছিল কিন্তু কণ্ট্ৰল হোৱা নাছিল ঠিক আছে চ' সেনেকুৱা ধৰণে আমাৰ যোনখিনি ঘটনা হোৱা ইয়াতে দেখা গৈছে সেই ঘটনাবিলাকৰ যাতে সেই কৰিব পাৰে সেনেকুৱা ধৰণৰ বস্তু থাকে এতিয়া মই ইয়াতে সিমানখিনি ডিটেইলছত কোৱা নাই কিতাপত থকা হিচাপেতো কৈছোঁ কেনেকুৱা ধৰণে কি কাম কৰে ইয়াৰ উপৰিও কিতাপত কিছুমান হালধীয়া বক্সত আছে মেবি মই দেখাই আছোঁ চাই আছোঁ ইয়াতে কিতাপত পেজ নাম্বাৰ 252 নিউক্লিয়াৰ ফিউজন বা নিউক্লিয় যোনটো সংযোজনৰ কথা ভালদৰে আছে হাইড্ৰজেন লগ হৈ পিনে হিলিয়াম তোমালোকে 252 নম্বৰ পেজত চাব পাৰা আৰু তাৰ লগতে ইণ্ডিয়াত কেনেকুৱা ধৰণে বস্তু আছে কোনটো ফৰ্মুলাৰ দ্বাৰা যোনটো আমাৰ আইনষ্টাইনৰ ফৰ্মুলা আছিল E=mc² তাৰ পৰা কি হৈছে কেনেকুৱা ধৰণে এনাৰ্জিটো প্ৰডিউচ হৈছে সেইটো কৈছে আৰু ইণ্ডিয়াৰ কি জাগাত নিউক্লিয়াৰ আমাৰ পাৱাৰ ৰিয়েক্টৰ আছে ইয়াতে আছে তাৰাপুৰ মহাৰাষ্ট্ৰ ৰাণা প্ৰতাপ সাগৰ ৰাজস্থান কল্পখাম তামিলনাডু নাৰোৰা UP এনে ধৰণৰ ঠাইৰ নাম আছে আৰু অলপমান ডাটা আছে সেইখিনি তোমালোকে নিজে পঢ়ি ল'বা বেছি টান নহয় ঠিক আছে তাৰপিছত কথা কোৱা আছে এনভাইৰনমেণ্টেল কনচিকুৱেঞ্চ এটা মানে পৰিৱেশৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে এই চ'ৰ্চত এতিয়া চোৱা যিকোনো চ'ৰ্চ থাকক ভাল হওক বা বেয়া হওক চবৰে পৰা অলপমান প্ৰব্লেম হ'বই মানে ঠিক আছে নিউক্লিয়াৰৰ পৰাই হওক বা তোমাৰ কয়লা ফজিল ফিউলৰ পৰাই হওক জীৱাশ্ম ইন্ধন সকলোৱে অলপ হ'লেও মানে কি পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিবই গতিকে সেইখিনি ৰোধ কৰাটো আমাৰ কাৰণে কি কিছুমান ক্ষেত্ৰত টান হৈ পৰে এতিয়া কেনেকুৱা ধৰণে টান হৈ পৰে সেইটো আমি জানিব লাগিব এতিয়া টান কেনেকুৱা ধৰণে হৈ পৰে যে পৰিৱেশ প্ৰদূষণ হয় আমাৰ বেমাৰ হোৱা দেখা যায় আৰু এই এনেকুৱা ধৰণৰ কাণ্ড হৈ গ'লেতো শেষ হৈ গ'ল তাৰপিছত আমাৰ কি হয় মাটিৰ উৰ্বৰতা হ্ৰাস পায় ঠিক আছে যোনটো আমাৰ আমলিক বৰষুণ হৈছে ঠিক আছে এচিড ৰেইন হৈছে সেনেকুৱা ধৰণৰ প্ৰব্লেম আচলতে কি দেখা যায় আৰু ইয়াৰ লগতে পৰিৱেশৰ ভাৰসাম্যটো নষ্ট কৰি পেলায় আৰু যোনটো সোলাৰ এনাৰ্জি আছে সোলাৰত অলপমান কম আমাৰ যোনটো প্ৰদূষণ হয় যোনটো সোলাৰ পেনেল আছে সোলাৰ পেনেল আমাৰ সিমান প্ৰদূষণ নহয় বা সিমান এনভাইৰনমেণ্টৰ ওপৰত এফেক্ট নপৰে কিন্তু কথাটো হ'ল সোলাৰ যোনখন পেনেল আছে পেনেলখনটো বনাব লাগিব ন সেই বনাওঁতেতো কিবা নহয় কিবা অলপমান পলিউশ্যন হৈছে গতিকে অলপ কিবা নহয় কিবা এফেক্ট থাকে সেইখিনি আমি ভালদৰে যোনটো ৰিচাৰ্চ আছে ৰিচাৰ্চ কৰি পিনে আমি সেই বস্তুখিনি বনাব পাৰোঁ আৰু সেনেকুৱা ধৰণে আমি কি বস্তুখিনি ডেভেলপ কৰিব পাৰোঁ এতিয়া কথা হ'ল কি এইখিনি আছে তোমালোকৰ কিতাপত যোনখিনি আছে ইয়াৰ ওপৰত বেলেগ নাই যে তাৰপিছত এটা কথা আছে যে এই যোনখিনি চ'ৰ্চ আছে এই চ'ৰ্চখিনি কিমান দিনলৈকে আমাৰ ইয়াতে থাকিব কি থাকিব বা থাকিব মানে একচুৱেলি চ'ৰ্চবিলাক থাকিব পাৰে যোনবিলাক কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি ফজিল ফিউল আছে এইবিলাকতো এদিন নহয় এদিন শেষে হৈ যাব এইটো ফিক্স কেতিয়া হয় চাপ'জ কেইবছৰমান লাগিব গতিকে সেইখিনি আমি কি কনজাৰ্ভ কৰিব লাগে য'ধে মধে ইউজ কৰিব নালাগে আৰু এইটো যে লাইট পাতি যে ঘৰত জ্বলাই থোৱা এইটো মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট যে যোনবিলাক লাইট পাতি জ্বলাই থোৱা ঘৰত সেই লাইট পাতি ফেনবিলাক যদি ৰুমত নাথাকা ৰুমত থকা টাইমত ইউজ কৰা ঠিক আছে ৰুমত নথকা টাইমত তাৰ পৰা ওলাই যোৱা ঠিক আছে যিখিনি টাইমত থাকা সেইখিনি টাইমত এটলিষ্ট তোমালোকৰ যদি ইউজ কৰা সেইখিনি ভাল হ'ব তোমালোকৰ লাইটৰ ইলেক্ট্ৰিচিটি বিল কম আহিব পইচা বাচি গ'ল আৰু কি হ'ল তোমালোকৰ মিতব্যয় হ'লা যোনটো ইকনমিকেল বুলি কৈছে ইকনমিকেল হ'লা ঠিক আছে এনাৰ্জিও আমাৰ কনজাৰ্ভ যাৰ কাৰণে আমাৰ যোনখিনি আহি থকা প্ৰজন্ম মানে তোমালোকৰ বাচ্চা তাৰপিছত যোনটো হ'ব নাতি হয়নে এতিয়া উৰা হোৱা নাই দেচোন সেইবিলাকে আচলতে কি ইউজ কৰিব পাৰিব হৈ গ'ল চ' এইখিনি কথাই তোমালোকৰ ইয়াতে আছে এই চেপ্টাৰটোত আছে আশা কৰিছোঁ তুমি কথাখিনি গোটেইখিনি বুজি পাইছা যদি কিবা বুজি পোৱা নাই তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা এতিয়া যোনখিনি বস্তু বনাইছোঁ বনাওঁতে আচলতে বহুতখিনি কষ্ট হয় বহুতখিনি আচলতে ভিডিঅ'টো মেবি 40 মিনিটৰ হ'ব পাৰে 50 মিনিটৰ হ'ব পাৰে কিন্তু যোনখিনি তাৰ ৰিচাৰ্চ কৰোঁতে বহুতখিনি সময় যায় গতিকে তোমালোকৰ ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিৰ কাৰণে এইখিনিয়ে পিছত আৰু বেলেগ এটা চেপ্টাৰ লৈ লগ হ'ম ধন্যবাদ থেংক ইউ
জয় হিন্দ।